নমস্কাৰ বন্ধুসকল এতিয়া বতৰ চেঞ্জ হৈ আছে বহুতৰে এটাই সমস্যা মোৰ তাতো বহুত পেশেন্ট আহে যে কফ বা ডিঙিৰ খুৰখুৰণি চৰ্দি তো এইখিনি সমস্যাৰ বাবে যিসকলৰ খুব কফৰ প্ৰব্লেম হৈ আছে তেওঁলোকে আন মেডিচিন খোৱাৰ আগতে আপোনালোকৰ ঘৰৰ ওচৰতে বহুত মেডিকেটেড গছ বা লতা আমাৰ থাকে ঘৰৰ ওচৰে পাজৰে কিন্তু আমি সেইখিনি ভালকে চিনি নোপোৱাৰ বাবে বা এলাহৰ কাৰণে হয়তো খোৱা নহয় ফাৰ্মাসীৰ পৰা দুটা মেডিচিন আনি খাই দিওঁ বা টেবলেট আনি খাই দিওঁ ভালটো নহয় আৰাম পোৱা যায় আকৌ হয় তো যদি আপোনালোকৰ কফৰ প্ৰব্লেম হৈ আছে আপোনালোকে সিজু গছ বহুতে চিনি পায় বহুতে তাক মনসা পূজাটো ব্যৱহাৰ হয় সেই গছ বা বাথৌ পূজাটো ব্যৱহাৰ হয় সেই গছ মই স্ক্ৰিনত ফটো দি দিছো এই গছৰ পাত প্ৰথমতে 3-4টা পাত ছিঙি আনি কেৰাহীত গৰম কৰি তাক থেতেলি ৰস উলাই আধা চামুচ মৌৰ লগত আধা কাপ মান ৰস উলাই আপোনালোকে খাব পাৰে যদি শিশুসকলৰো যদি কফৰ প্ৰব্লেম হৈ আছে একে প্ৰচিডিউৰ তেওঁলোকৰ মাত্ৰাটো অলপ কমাই দিলে হ'ল দুদিনমান খাই চাওক যিমান কফ আছে গোটেইখিনি ওলাই যাব ধন্যবাদ